তো নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই হস্পিটেললৈ যাব ওলাইছোঁ, লগত নিম হোৱাটছআপ আপোনালোকে কোন জানে নে নাজানে সেইটো নাজানো, কিন্তু মই তাক ভেকচিন দিয়াবলৈ নি আছোঁ। বলক তাক কেনেকৈ ভেকচিন দিওঁ, কি ভেকচিন দিওঁ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো প্ৰথমে আমি এতিয়া ওলাই গৈ আছোঁ, তাৰপিছতে আগতে হোৱাটছআপক ভেকচিনটো দিয়াই লোৱাৰ পিছতে হোৱাটছআপ কোন হয়, সি আমাক কি হয়, সি কেতিয়া আহিলে আমাৰ ঘৰলৈ, এইবোৰ আপোনাক সবিশেষ জনাই আছোঁ। আগতে তাক ভেকচিনটো দি আহিলোঁ। আহি গ'লোঁ হস্পিটেললৈ। এইটো আমাৰ হোৱাটছআপ, দেখিছে? হোৱাটছআপে আজি বেজি খাব। BAILUNG ये नाम था ग्रीन व्यू स्कूल। হোৱাটছআপত বেজি দি অনা হ'ল। তো ই ধুনীয়াকৈ বহি আছে, ইমানটো আমনি কৰা নাই। চাওঁ হোৱাটছআপ অকণমান বিষাব আৰু তাক বাকী সবিশেষ জনাই আছোঁ, বলক ঘৰত গৈ। এতিয়া হোৱাটছআপে বেজি লোৱাটো হৈ গৈছিলে ৰাতিপুৱাই, কিন্তু সি ইমান আমনি কৰা নাই। এতিয়া ধুনীয়াকৈ চিপছ খাই আছে, আমি তাক চিপছ খুৱাইছোঁ। সি একো মানে বিষ অনুভৱেই কৰা নাই চাগে। হোৱাটছআপ এইটোৱে আমাৰ হোৱাটছআপ হয়। ইয়াক ভেকচিন দিয়াবলৈ লৈ গৈছিলোঁ। ইয়াক আমি এণ্টিভাইৰাছ ভেকচিনটো দিয়ালোঁ। মানে যিবোৰৰ এতিয়া কুকুৰবোৰৰ সৰু মানে বেমাৰ, সৰু পোৱালিবোৰৰ আৰু বহুত বেমাৰ বেছি লাগিছে, সেইকাৰণে এণ্টিভাইৰাছটো দি থ'লে মানে কি হয়, সুবিধা হয় আৰু বেলেগ বেমাৰবোৰে মানে ল'বলৈ আহিবলৈ আশ নাপায়। আৰু বেলেগ কুকুৰৰ ওচৰলৈ আহিলেও এইবোৰ মানে বেমাৰবোৰ ঘপককৈ ভাইৰাছটো মানে নাহে আৰু। হোৱাটছআপক বেজি দি আহি আমি এতিয়া ইয়াক ঘৰত থৈ আমি মই দুজনে বজাৰলৈ গ'লোঁ। আমাক নেদেখি পূৰা উৎপাত কৰিছে। ই নিজৰ বিচনাখনৰ পৰা আমাক ধুনীয়াকৈ চাই আছে, আমাক নেদেখি পেলাই উৎপাত। তো এতিয়া হোৱাটছআপে ভাত খালে, ভাত খাই উঠি অলপ দেৰি মোৰ কোচত শুইছে, আকৌ অলপ দেৰি তাৰ নিজৰ বিচনাত শুইছে। সি বিষতে মানে কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈ আছে। উঠি পেলাই আকৌ জানুৱে তাক কোচত ল'লে ধুনীয়াকৈ। সি জানু কোচত থাকিলে। তাৰপিছতে আৰু জানুহঁতে বজাৰলৈ যাওঁতে সিও যাবলৈ উৎপাত লগালে, তাকো লৈ গ'ল বজাৰলৈ। এতিয়া তাৰ একো বিষ নাই, সি গাড়ীত ঘূৰিবলৈ পাই পূৰা খুচ মানে। এয়া চব ইমান ধুনীয়াকৈ সি ফুৰি গৈ আছে। আৰু এই ওচৰতে ছাগলী কেইটামান দেখি পেলাই সি আৰু ছাগলীকেইটাক খুব ভালকৈ চাইছে, কিনো বস্তু হয় বুলি একদম জুমি চাইছে ছাগলীকেইটালৈ।